হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। মায়ে গেছত মাছ ভাজি আছে। মই বৰ এটা ভাল নাপাওঁ গেছত বনাই, সেইকাৰণে বোলো আপুনি যদি ভাজে আপুনিও ভাজক। এনেকৈ বিলাহী, পিঁয়াজ, আদা, নহৰু কাটি লৈছোঁ কচু আঞ্জাত দিব। মায়ে আঞ্জাকণ বহাই দিলে গেছতে। মই গেছত বনাই বেয়া পাওঁ যে, সেইকাৰণে মই গেছত আঞ্জা নবনাওঁ। সেয়া দেখিছেনে, কচু আৰু মাছ এনেকৈ বনাইছে আজি। গৰমটো কেনেকুৱা দিছে বাৰু আপোনালোকৰ ফালে? আমাৰ ইয়াত বহুত গৰম দেই, জনাবচোন। ৰাতি হ'লে বৰষুণ দিয়ে, দিনত হ'লে ৰ'দ দিয়ে। এয়াই চলি আছে আৰু মোটামুটিকৈ। এয়া দেখিছেনে? যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। ভাত বাঢ়া হৈ গ'ল, এতিয়া আমি ভাত খাম। আঞ্জাকণ ধুনীয়া লাগিছে দেই, কালাৰটো জনাবচোন কেনেকুৱা লাগিছে। ভাতকেইটা খাই লওঁ, নেক্সট ভিডিঅ'ত লগ পাম। বাই।